তিতাবৰত কংগ্ৰেছৰ বুথ সংকল্প শিবিৰ। সমাগত বিধানসভা নিৰ্বাচন ৰাজ্যৰ অন্যান্য বিধানসভা সমষ্টিৰ লগতে যোৰহাট জিলাৰ তিতাবৰ ১ নং বিধানসভা সমষ্টিৰ বাবে বিভিন্ন দলসমূহে আৰম্ভ কৰিছে নিৰ্বাচনী কুচকাৱাজ। শাসকীয় বিজেপি দলৰ উপৰিও বিৰোধী দল কংগ্ৰেছেও ৰচিবলৈ আৰম্ভ কৰিছে ৰণকৌশল। শাসনৰ গাদীৰ পৰা বিজেপিক আঁতৰাবলৈ কঁকালত টঙালি বান্ধিছে এতিয়া কংগ্ৰেছ দলে। বৃহস্পতিবাৰে তিতাবৰৰ মনমোহন সিং ৰাজহুৱা প্ৰেক্ষাগৃহত আয়োজন কৰা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নিৰ্দেশনা অনুযায়ী তিতাবৰৰ কংগ্ৰেছ সমিতিৰ উদ্যোগত অনুষ্ঠিত হয় কংগ্ৰেছ দলৰ বুথ সংকল্প শিবিৰ। এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে লোকসভা কংগ্ৰেছ দলৰ উপদলপতি তথা সাংসদ গৌৰৱ গগৈয়ে। লগতে উপস্থিত থাকে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সম্পাদক ৰাণা গোস্বামী, প্ৰাক্তন সাংসদ দীপ গগৈৰ পত্নী মিতালী গগৈ আৰু বহু বিশিষ্ট গণ্যমান্য ব্যক্তি। বিজেপি যদি ইমানেই জনপ্ৰিয় আৰু শক্তিশালী তো বাৰম্বাৰ কেন্দ্ৰ চৰকাৰৰ কিয় প্ৰয়োজন হৈছে? বাৰম্বাৰ দেশৰ প্ৰধানমন্ত্ৰী নিৰ্বাচনী প্ৰক্ৰিয়াৰ বাবে কিয় নিমন্ত্ৰণ জনাইছে? বাৰম্বাৰ দেশৰ গৃহমন্ত্ৰী নিৰ্বাচনী প্ৰক্ৰিয়াৰ বাবে কিয় নিমন্ত্ৰণ জনাইছে? তেওঁতো কয় যথেষ্ট জনপ্ৰিয়, তেওঁলোকে কয়তো মিছন 101, যদি তেওঁলোকৰ মিছন 101 আমাৰ তেওঁলোকে কয় মিছন 100, আৰু যদি মিছন 100 আছে তেতিয়া আজি প্ৰধানমন্ত্ৰী কিয় প্ৰয়োজন? তাৰ মানে কি মিছন 100 নহয়, এইটো মিছন 1 হৈ গৈছে, মানে উল্টা হৈ গৈছে, 001 হৈ গৈছে। এইকাৰণে আজি তেওঁ বাৰম্বাৰ প্ৰধানমন্ত্ৰীৰ প্ৰয়োজন পৰিছে, দেশৰ প্ৰধানমন্ত্ৰীৰ প্ৰয়োজন পৰিছে, বাৰম্বাৰ দেশৰ গৃহমন্ত্ৰীৰ প্ৰয়োজন পৰিছে। তেওঁলোকৰ এই দুৰ্বলতা আৰু অস্থিৰতা এইটোৱে প্ৰমাণ কৰে তেওঁলোকৰ দলৰ ভিতৰত যে ভাগ হৈছে। আজি মুখ্যমন্ত্ৰী বাস্তৱ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, মিছা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ মাজত যে যুদ্ধ হৈছে, সেই যুদ্ধটো বাৰম্বাৰ নাইকিয়া কৰিবলৈহে মোৰ মতে প্ৰধানমন্ত্ৰী আহি আছে, গৃহমন্ত্ৰী আহি আছে। আৰু এই দুজনে বাৰম্বাৰ প্ৰধানমন্ত্ৰীৰ আগত অডিশ্যন দিবলৈ বিচাৰিছে, ইণ্ডিয়ান আইডলৰ দৰে তেওঁলোকে অডিশ্যন দিবলৈ বিচাৰি আছে। সেইকাৰণে অসমৰ মানুহে গম পাই গৈছে কি বিজেপি দলৰ স্থিতি যথেষ্ট দুৰ্বল। আমাৰ মিছন 101+ চলি আছে, আৰু আজিৰ তাৰিখত মহাজোঁটৰ চৰকাৰ কংগ্ৰেছৰ মুখ্যমন্ত্ৰী দক্ষতা আমাৰ কংগ্ৰেছ দলৰ নেতৃত্ব সোনিয়া গান্ধী ডাঙৰীয়ানী, ৰাহুল গান্ধী ডাঙৰীয়া, প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানী, অন্য আমাৰ কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতৃত্বসকল নিৰ্ধাৰিত কৰি পাৰ্টীৰ ক্ষেত্ৰত আমাৰ কংগ্ৰেছ দলৰ সোনিয়া গান্ধী ডাঙৰীয়ানী নিৰ্ধাৰিত কৰিব। কিন্তু মই কৈছোঁ আজিৰ তাৰিখতো যদিও মই কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ, তিতাবৰ মোৰ ঘৰ, মোক ইয়াত একো নিদিলেও মই এই অঞ্চলৰ মানুহ, মোৰ ঘৰৰ মোৰ পৰিয়ালৰ সদস্য হিচাপে গ্ৰহণ কৰিছোঁ, আৰু তেখেতৰ সকলৰ সুখৰ আৰু দুখৰ সময়ত মই সদায় থাকিম। কংগ্ৰেছৰ মুখ্যমন্ত্ৰী সোনিয়া গান্ধী ডাঙৰীয়ানী, কংগ্ৰেছৰ নেতৃত্বত যেতিয়া মহাজোঁটৰ চৰকাৰ গঠন হ'ব, সোনিয়া গান্ধী ডাঙৰীয়ানী, ৰাহুল গান্ধী ডাঙৰীয়া, অন্য আমাৰ কংগ্ৰেছৰ জ্যেষ্ঠ নেতৃত্বসকল তেওঁলোকে নিৰ্ধাৰিত কৰে। তিতাবৰৰ পৰা ৰাকেশ গগৈৰ ৰিপৰ্ট, অসম সংবাদ।